নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ জোৱাৰৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। জোৱাৰ হৈছে এনে এবিধ শস্য যাক প্ৰাচীন কালত পশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত পশু আৰু মানুহ দুয়োৰে খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। জোৱাৰৰ 30টা প্ৰজাতিৰ ভিতৰত কেৱল জোৱাৰ বাইকলৰকহে মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ খেতি পোনপ্ৰথমে দক্ষিণ আফ্ৰিকাত কৰা হৈছিল বুলি জনা যায়, কিন্তু বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে জোৱাৰৰ খেতি কৰা হয়। নিয়াচিন, ৰাইবোফ্লেভিন আৰু থিয়াচিনৰ দৰে পোষক দ্ৰব্যৰে সমৃদ্ধ জোৱাৰৰ খেতি ভাৰতৰ বিশেষকৈ পঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা আদি ঠাইত কৰা হয়। ঘেঁহুৰ বিপৰীতে জোৱাৰত অধিক মাত্ৰাত প্ৰটিন থাকে। এইবোৰৰ উপৰি পৰ্যাপ্ত পৰিমাণে কেলছিয়াম, পটেছিয়াম, মেগনেছিয়াম, ফছফৰাছ, কপাৰ, আইৰণ, ফাইবাৰ আদি শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু পোষক দ্ৰব্য পোৱা যায়। যিসকল লোকৰ ঘেঁহু তথা ঘেঁহুৰে তৈয়াৰী আটাৰ প্ৰতি এলাৰ্জি আছে, তেওঁলোকে জোৱাৰৰ আটা সেৱন কৰিব পাৰে। জোৱাৰৰ পৰা ৰুটি, উপমা আদি খাদ্যদ্ৰব্য তৈয়াৰ কৰা হয়। ইয়াক ইণ্ডিয়ান মিলেট, সৰঘুম মিলেট, ব্ৰমকৰ্ণ, জোৱাৰ, জোনৰি আদি বিভিন্ন ভাষাত ভিন ভিন নামেৰে জনা যায়। জোৱাৰত পোৱা কেলছিয়াম, মেগনেছিয়াম আৰু পটেছিয়ামে হাড় আৰু দাঁত মজবুত কৰি ৰাখে। জোৱাৰৰ বীজ জ্বলাই ছাই বনাই তাৰ সৈতে হালধি পাউডাৰ, নিমখ, মিঠাতেল মিহলাই পেষ্ট বনাই দাঁতত ঘঁহিলে দাঁতৰ বিষ নাইকিয়া হয়। জোৱাৰত পোৱা কেলছিয়াম আৰু মেগনেছিয়ামে হাড় আৰু গাঁঠিৰ দুৰ্বলতা নাইকিয়া কৰি ইয়াক মজবুত প্ৰদান কৰে। মেগনেছিয়ামে কেলছিয়ামৰ স্তৰ বৃদ্ধি কৰি শৰীৰত বয়স বৃদ্ধিৰ ফলত হোৱা অষ্টিঅ'প'ৰাইচিছ আৰু গাঁঠিৰ বিষ উপশম কৰে। যিসকল ব্যক্তি এনিমিয়া ৰোগৰ দ্বাৰা পীড়িত, তেওঁলোকৰ বাবে জোৱাৰ লাভকাৰী, কাৰণ জোৱাৰত কপাৰ আৰু আইৰণ পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আইৰণে শৰীৰত হিমোগ্লবিনৰ ভাৰসাম্যতা ৰক্ষা কৰি তেজৰ অভাৱৰ ফলত হ'ব পৰা ৰক্তহীনতা তথা এনিমিয়া ৰোগ উপশম কৰে। শৰীৰৰ অতিৰিক্ত ওজন বা মেদ কমোৱাৰ ক্ষেত্ৰত জোৱাৰৰ ৰুটি উপকাৰী। জোৱাৰত অধিক মাত্ৰাত ফাইবাৰ পোৱা যায়। ইয়াক কম পৰিমাণে সেৱন কৰিলে দীৰ্ঘ সময়লৈ ভোক উপশম কৰি ৰাখে, যাৰ ফলত অধিক খাদ্য সেৱনত বাধা প্ৰদান কৰি ওজন কমোৱাত সহায় কৰে। ফাইবাৰে খাদ্য ভালদৰে পাচনত সহায় কৰি পাচন তন্ত্ৰক মজবুত কৰি ৰাখে আৰু কফছৰ ফলত হ'ব পৰা পাইলছ দূৰ কৰে। জোৱাৰ ডায়েবেটিক পেচেণ্ট অৰ্থাৎ মধুমেহ ৰোগীৰ বাবেও লাভকাৰী। যেতিয়া অধিক মাত্ৰাত কাৰ্বহাইড্ৰেটছ সৰল শৰ্কৰাত ভাঙি যায়, তেতিয়া গ্লুকোজৰ পৰিমাণ বৃদ্ধি পায়। এনে অৱস্থাত শৰীৰত ডায়েবেটিছ ৰোগে দেখা দিব পাৰে। জোৱাৰ সেৱনে শৰীৰত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰি ইয়াৰ ফলত হ'ব পৰা ডায়েবেটিছ ৰোগ উপশম কৰে। ই মুখৰ ক'লা দাগ, হালমন আদিৰ সমস্যা নাইকিয়া কৰি ছালখনক এক প্ৰাকৃতিক সৌন্দৰ্য আৰু উজ্জ্বলতা প্ৰদান কৰে। কিন্তু জোৱাৰ ঠাণ্ডা জাতীয় হোৱা বাবে ইয়াক পিত্ত ৰোগীয়ে সেৱন কৰাটো অনুচিত। জোৱাৰত অধিক মাত্ৰাত ভিটামিন আৰু পোষক দ্ৰব্য থকা বাবে ইয়াক অধিক খালে বমি, পেটৰ বিষ আদিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্তনপান কৰোৱা মহিলাসকলে জোৱাৰ সেৱনৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, আশা কৰোঁ জোৱাৰ সম্পৰ্কত মই দিয়া এই সংক্ষিপ্ত তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সেইসকল ব্যক্তিৰ সৈতে যাৰ বাবে এই তথ্যখিনি অতি প্ৰয়োজনীয়। আৰু এনেধৰণৰ হেল্থৰ সৈতে জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।